Good morning guys. আজি পুৰা মানে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। নাজানো আপোনালোকক আজি দিনটো কি দেখাব পাৰোঁ, কিন্তু কিবা দেখাবলৈ চেষ্টা কৰিম। আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দেখিছে একদম মানে কাহিলি পুৱাত বুলি যে কয়, কাহিলি পুৱাতে আজি মানে ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। আৰু মোৰ পিছফালে একদম ৰাস্তা খালী আৰু আপোনালোকৰ সকলোকে কাতি বিহুৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আপোনালোকে এতিয়াতো জানেই শৰৎকাল চলি আছে একদম, আৰু শেৱালি ফুলৰ গোন্ধ একদম চাৰিওকাষে আমোলমোলাই আছে। আৰু তাকে বোলো ইয়াতো এজোপা দেখিছোঁ, তাকে বোলো দুপামান বুটলি লৈ যাওঁ। আপোনালোকে চাওক, মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। আপোনালোকে চাওকচোন কি ধুনীয়াকৈ ফুলি আছে গছজোপা। এনেদৰে মই কেইপামান শেৱালি ফুল বুটলি ল'লোঁ। আৰু ৰাস্তাৰ কাষতে আছে গছজোপা, আৰু ৰাস্তাইদি আপুনি পাৰ হৈ যাব নোৱাৰে, ইমান ধুনীয়া একদম গোন্ধত আমোলমোলাই আছে শেৱালি ফুল গছজোপাই। শৰৎকালৰ ৰাণী শেৱালি ফুল, ইয়াৰ সুগন্ধই চাৰিওকাষ আমোলমোল কৰি তোলে পৰিৱেশ। আৰু মই ইয়াত ৰখি আছোঁ। এতিয়া আমি এইপিনে ট্ৰেইন আহিব, এইপিনে ট্ৰেইন আহিব নহয়, ট্ৰেইনৰ মানুহখিনি যাব মানে, সেইটো কাৰণে চাম বুলি ৰখি আছোঁ। আপোনালোককো দেখুৱাম, চাই থাকিব। ইয়াত ৰখি আছোঁ, ট্ৰেইন আহিব, ট্ৰেইনৰ মানুহখিনি চামকৈ ইয়াত ৰখি আছোঁ। আৰু এতিয়া একচুৱেলি ট্ৰেইন অহা নাই বাৰু, ট্ৰেইনখন 6টামান বজাতহে আহি পাবহি চাগে মানে নহয়, 6টামান বজাতহে আহি পাবহি। এতিয়া 6টা এতিয়ালৈকে বজা নাই, 5:30মান হৈছে। আপোনালোকক দেখুৱাম। আৰু খুব ধুনীয়া সুগন্ধ একদম বিয়পাই ফুৰা শেৱালি ফুলৰ কথানো কি ক'ম। সেইকাৰণে এইখিনি ঘৰত থৈ আহিলোঁগৈ, দুপামান লৈ আছোঁ। মানে খুব দেখিবলৈ সুন্দৰ নহয়, গোটেইখিনি দেখিলে মৰহিয়ে গ'ল মোৰ হাতত থাকোঁতে। আৰু আপোনালোকৰ মানে আয়োজন কেনেকুৱা কাতি বিহুৰ জনাব কমেণ্ট কৰি। আৰু আজি পথাৰত চাকি দিয়া হয়, মাৰ লগত যাম ময়ো পথাৰত চাকি দিবলৈ। আপোনালোকক দেখুৱাম আমাৰ পথাৰখন, সেইকাৰণে চাই থাকিব, ধুনীয়াকৈ দেখুৱাম আমাৰ পথাৰখন। আৰু সদায় এনেকৈ ৰাতিপুৱা উঠা নহয় বাৰু, কিন্তু মাজে মাজে উঠোঁ আৰু চাওঁ, পৰিৱেশটো চাব লাগে সঁচাকৈ। খুব এটা সুন্দৰ পৰিৱেশ ৰাতিপুৱা। আৰু যিহেতু কাতি মাহ সোমালে আজিৰ পৰা, পূৰা কুঁৱলীও কিন্তু পৰিছে কিন্তু দেই, আপোনালোকক দেখুৱাবলৈ আচলতে নহ'ল, কুঁৱলী খুবেই পৰিছে। আৰু আপোনালোকেও সঁচাকৈ ৰাতিপুৱা উঠাসকলেতো ভাল কথা, যোনসকলে নুঠে ৰেগুলাৰ উঠিব নোৱাৰিলেও মাজে মাজে কেতিয়াবা উঠি পিনে চাব চাৰিওকাষৰ পৰিৱেশটো। ৰাতিপুৱাৰ পৰিৱেশটো মানে কেনেকুৱা হয়, এটা খুবেই ৰাতিপুৱা আৰু মানে 8টামান বজাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বিপৰীত এটা পৰিৱেশ। আপোনালোকে চাব, ৰাতিপুৱা নীলা আকাশখন চাওক কি ধুনীয়া। চাৰিওপিনে নীলা, তাৰ মাজে মাজে সেউজীয়া গছ-গছনি, খুবেই এটা সুন্দৰ পৰিৱেশ। ট্ৰেইন আনিবলৈ মানুহবিলাক ট্ৰেইনৰ পৰা মানুহ আনিবৰ কাৰণে অ'টো ৰিক্সা এইবিলাক গৈ আছে। এতিয়ালৈকে ট্ৰেইন অহা নাই। আৰু আমাৰ ঘৰৰ পৰা ট্ৰেইন ষ্টেচনটোলৈ বেছি দূৰ নহয়, আপোনালোকক কেতিয়াবা নিম, বাদাম খাই আহিম একেলগে। বহুত দিন বাদামো খোৱা নাই আচলতে, সেইকাৰণে যাম, আপোনালোককো লৈ যাম, বাদাম খাই আহিব। আমাৰ ৰৈ আছোঁ, ট্ৰেইনখন আহিব। ট্ৰেইনৰ আচলতে কোনো বাদাম আনি দিয়া মানুহ নাই বাৰু, এনেহে খাপ পাতি ৰখি আছোঁ। মানে ট্ৰেইনৰ মানুহখিনি যেতিয়া লাইন পাতি পিনে আহে ন, তেতিয়া চাই খুবেই এটা মানে ভাল লাগে। আৰু আপোনালোকক ট্ৰেইনৰ মানুহ দেখাম বুলি এইটো কাৰণে ৰখি আছোঁ ইয়াত, কাৰণ মানে ট্ৰেইনৰ মানুহ যেতিয়া আহে ন, গোটেইখিনি ৰিক্সা অ'টোৰ গোটেইখিনি মানে এই ৰাস্তাটোত একদম লাইন পাতি যায়, চাবলৈ এটা খুব ভাল লাগে, চাই মানে কিবা এটা ভাল লাগে।
একদম পুৰা লাইন পাতি একদম লাইন ইখনৰ পিছত ইখন মুঠতে একদম লাইন নিচিগাকৈ মানে গৈ থাকে। সেইটো কাৰণে চাই ভাল লাগে, মোৰ বিশেষকৈ ভাল লাগে। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আপোনালোকে কেনে পায় নাজানো বাৰু, কিন্তু আজি চাব আপোনালোকে কেনে পায় ক'ব। এয়া চাওক 10 মানুহ অহাৰ ষ্টাৰ্ট হৈ গ'ল। কাম চাম কৰিবলগীয়া আছে, কাম চামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইখিনি হৈছে শেৱালি ফুলখিনি আমি বুটলি আনিছিলোঁ, বেছি নহয় অলপমান। আৰু এইপিনে মায়ে মাছক দিবলৈ এয়া গোবৰ আৰু কি ভুচিয়ে দিয়ে আহি পিনে দিয়ে লাডু কৰি এয়া দিব লৈছে আমাৰ ফিচাৰীটোত। আৰু এইটোৱে হৈছে আমাৰ বৃহৎ ডাঙৰ এটা ফিচাৰী। দেখিছে মাছ আচলতে সৌপিনে ওলাই যায়, সেইটো কাৰণে মেলা নহয়, কিন্তু তথাপিও মাছ আছে। বাহিৰা মাছ সোমাইছে একদম, কি বুলি কয় থাইনেল মাগুৰ, মুঠতে চব বাহিৰৰ মাছেই আছে। আপোনালোকে আহিব কেতিয়াবা এসাঁজৰ ইয়াৰ পৰাই ধৰি পিনে খুৱাম আপোনালোকক। দেখিছে পুৰা ধুনীয়া এটা বৃহৎ ফিচাৰী। একদম লোকেল মাছে ইয়াত ভৰ্তি হৈ আছে পুৰা, কেতিয়াবা জঁপিয়াই থাকে, আপোনালোকক দেখুৱাম কেতিয়াবা। মা ইয়াত মাছজনী মৰি আছে নি বাৰু? জানো বগা বগা এটা নিচিনা লাগিছে এই পানীৰ তলত, এই বগা বগা লাগিছে নে গছৰ পাতে জানো। এটা আৰু কাৰৈ মাছ আছে দেই, বিৰাট একশটা মানে কাৰৈ মাছ আছে আৰু মোৱা মাছ আছে। চব মানে বাহিৰা মাছ সোমালে, আমাৰ মেলা মাছখিনি চব ওলাই গ'ল আৰু বাহিৰা মাছ লোকেল মাছখিনি মানে সোমালে ইয়াত। এইটো বগাকৈ দেখিছে আপোনালোকে, মই সেইটো মাছ মৰি আছে বুলি ভাবিছিলোঁ, আচলতে মাছ মৰি থকা নাই, মানে বস্তাত খলি হৈ ভৰাই পিনে ইয়াত পেলাই থোৱা আছে। তেতিয়া হেনো মাছ বাহিৰা মাছখিনি সোমাই বোলে হেনো, সেইটো কাৰণে পেলাই থোৱা আছে। আৰু ইপিনে কলপাতো দি থোৱা আছে, গাছ কাপে কলপাত খায়। আৰু এইবিলাক এৰালিবিলাক দেখিছে, এই এৰালিবিলাকো গাছ কাপে টানি টানি খাই থাকে, কাষে কাষে আছে। একদম কুঁৱলী কুঁৱলী। জোপা আমাৰ তুলসীজোপা, আৰু এইখিনি বাকী ফুলখিনি কাষত আছে। এইখিনি এতিয়া মই চফা কৰিম, ধুনীয়াকৈ চিজিল লগাব লাগিব। আৰু ফুলবোৰত আপোনালোকে দেখিছে এইবিলাক ধূলি পৰি আছে, এইবিলাক তাৰ ওপৰতো ধূলি হ'ল। এইখিনি এতিয়া চফা কৰিম। তুলসীজোপাটো অকণমান গুৰিত মাটি দিবলগীয়া লাগিব, একদম মাটি অলপমান কমি আছে। এইপিনে মই আনি থৈছোঁ মাটি, এইপিনে কোৰখনত এইখিনি ইয়াত ভাঙি লৈ পিনে দিম। আৰু তুলসী পূজা এনেও চোতালত পাতে, কিন্তু আমি ইয়াৰ ওপৰতে পাতিব লাগিব। আমাৰ মানে চোতালত পাতিব পৰা অৱস্থা বৰ্তমান নাই, সেইটো কাৰণে আমি ইয়াৰ ওপৰতে পাতিম। আৰু অলপমান প্ৰব্লেম হৈ আছে, আৰু এইখিনি চফা কৰি লওঁ, আপোনালোকে চাই থাকিব। আৰু এনেদৰে মই এখন বগা কাপোৰে গোটেই টাবখিনি মোহাৰি দিলোঁ আৰু পাতখিনিও চাফা কৰি দিলোঁ। ফুল গছকেইজোপা মই ইয়াতে থ'ম, সেইকাৰণে অলপমান মুচি দিলোঁ। এয়া চফা কৰি হৈ গ'ল। কাষত বাকী ফুলখিনি এনেদৰে থৈ দিছোঁ। চবতে পানী অলপ অলপ দি দিম। মাটি অলপমান দি দিছোঁ।
ফ্ৰেছ হৈ ল'লোঁ কাম চাম কৰি। তাৰপিছত এতিয়া মানে ভাত খাবলৈ হৈছে আৰু ভাত খাবলৈ ভাবিছোঁ তিলৰ চাটনি বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তেনেহ'লে ব'লক দেখুৱাম আপোনালোকক আৰু বাৰীৰ পৰা কিনো বুটলোঁ মানে চাটনি বনাবৰ কাৰণে দেখুৱাম ব'লক। এতিয়া মচন্দৰী পাত দুখিলামান ছিঙি ল'ম চাটনি বনাবৰ কাৰণে। এজোপা হৈছে পদুনা পাত 3 খিলামান লৈ লৈছোঁ। এজোপা হৈছে নৰসিংহ গছ, ডাঙৰ হোৱাই নাই, ৰোৱা বহুত দিন হ'ল। তথাপিও এখিলা দুখিলা পাত আমি খাওঁ কেতিয়াবা। ইয়াৰ পৰাই পাত এখিলা ছিঙি ল'ম চাটনিত দিবলৈ। আৰু এজোপা হৈছে মান জলকীয়া, দেখিছে নাই মান জলকীয়া কেনেকৈ লাগিছে। এয়া মান জলকীয়া আমাৰ ঘৰৰ। তিলৰ চাটনি বনাবলৈ এয়া নৰসিংহ পাত আছে, পদুনাৰ পাত, তাৰপিছত এয়া হৈছে মচন্দৰী পাত, আদা নহৰু জলকীয়া আৰু অলপমান নেমুৰ ৰস লাগিব। আৰু এইপিনে আছে তিল, ভাজি লৈছোঁ তিলখিনি অকণমান। এইখিনি আটাইখিনি দি মিক্সাৰত গুড়ি কৰি ল'ম। আমি ইয়াত দি আৰু নেমুৰ ৰস অকণমান চেপি দিম ইয়াত। এতিয়া আমি আৰু অকণমান দি দিছোঁ নেমুৰ ৰস চেপি। আৰু শেৱালি ফুল আলুগুটি পিটিকা কৰিম। এয়া পিঁয়াজ জলকীয়া আদা কাটি লৈছোঁ আৰু এয়া শেৱালি ফুল আৰু এয়া আলুগুটি। এতিয়া আমি এইখিনি পিটিকা কৰি ল'ম। শেৱালি ফুলখিনি ইয়াত দি ইয়াৰ ওপৰত অকণমান নিমখ ছটিয়াই আগতে শেৱালি ফুলখিনি এনেদৰে মোহাৰি ল'ম। এনেদৰে মোহাৰি ল'ম। ইয়াৰ ৰসটো অকণমান চেপি পিনে পেলাই দিম, নহ'লে বেছি তিতা হ'ব। এতিয়া আমি গোটেইখিনি ইয়াৰ লগত পিটিকি ল'ম। এতিয়া এই পিঁয়াজখিনি আৰু জলকীয়াখিনিও দি দিম। এইখিনি ধুনীয়াকৈ আমি এতিয়া পিটিকি ল'ম। যদি আপোনালোকে বেছি তিতা খাবলৈ বিচাৰে তেতিয়াহ'লে এই শেৱালি ফুলৰ ৰসখিনি গোটেইখিনি দি নিদিব, অকণমান দি দিব, যাতে অকণমান তিতা হয়ও অকণমান। শেৱালি ফুলৰ ৰসখিনিও আমি অকণমান ইয়াত দি দিলোঁ, যাতে অকণমান তিতিকি লাগক। কিন্তু গোটেইখিনি দি দিলে মানে বহুত তিতা হৈ যাব, পিছত খাব নোৱাৰিব। বোলে হেনো বেছি তিতা খোৱা মানুহৰ কাৰণে একো নাই, কিন্তু যিয়ে তিতা খাই বৰ এটা ভাল নাপায় তেওঁলোকে এইটো কৰিব পাৰে। এয়া চাটনি আৰু পিটিকা ৰেডি হৈ গ'ল। ভাত পানী খাই বৈ অথনিতে হৈ গ'ল। তাৰপিছত মই অলপমান শুলোঁ। এতিয়া আমি ৰবাব টেঙা আৰু বৰটেঙা কাটি খাবলৈ লৈছোঁ। এতিয়া খাই মেলি লওঁ। তাৰপিছত অলপ সন্ধিয়া হোৱাৰ আগতে পথাৰলৈ যাব লাগিব। পথাৰতো যিহেতু চাকি জ্বলাব লাগিব আৰু ঘৰতো চাকি বন্তি জ্বলাব লাগিব। আপোনালোকক দেখুৱাইছোঁ ৰবাব টেঙাকেইটা। এয়াই হৈছে আমাৰ ৰবাব টেঙা আৰু বৰটেঙা। দেখিছে কাটি ল'লোৱে, এতিয়া খোৱাৰহে কথা আৰু গাইছ। মই খাই লওঁ দেই। লাহেকৈ সন্ধিয়া হৈ আহিছে আৰু এতিয়া চাকি জ্বলাবলৈও হৈ আহিছে। আৰু বিশেষ এটা কাৰণত মই পথাৰলৈ যোৱা নহ'ল, মোৰ এটা বিশেষ কাম ওলাল। আৰু মা আৰু বাইদেৱে গৈছিলে, ভিডিঅ' কৰি আনিছে অৱশ্যে অলপ, তাকে আপোনালোকক দেখুৱাম। আৰু এয়া চাকি ৰেডি কৰি ৰাখিছোঁ। আৰু সন্ধিয়া আৰু অলপমান সন্ধিয়া হওক, সন্ধিয়া আচলতে হ'লেই আৰু অলপমান সন্ধিয়া হৈ লওক, তাৰপিছত চাকি জ্বলাম। আৰু আপোনালোকে চাই লওক মাহঁতেনো কেনেদৰে, মা আৰু বায়ে কেনেদৰে পথাৰত চাকি জ্বলালে। আৰু আমাৰ পথাৰখন অকণমান চাই লওক, কেতিয়াবা আপোনালোকক ভালকৈ দেখাম। এয়া আমি পথাৰত চাকি জ্বলাবলৈ আহিছোঁ। মা আগত গৈ আছে।
এইখনেই হৈছে আমাৰ পথাৰখন। দেখিছে আপোনালোকে চাৰিওকাষে সেউজীয়া, কেৱল সেউজীয়া। আৰু মই যিহেতু যাব নোৱাৰিলোঁ, মা আৰু বা গৈছিলে, মই কৈ পঠিয়াইছিলোঁ ভিডিঅ' অলপ কৰি আনিবলৈ। কৰি আনিলে আপোনালোকক এইকণিকে দেখালোঁ। কেতিয়াবা ভালকণে দেখাম আপোনালোকক। ধান একেবাৰে মানুহৰ সমান ওখ হৈছে। এইখন স্কুটিখন ৰখাই থৈ আহিছোঁ তাত। এয়া আমাৰ ধাননি পথাৰ। এয়া দেখিছে আপোনালোকে, মায়ে চাকি জ্বলাইছে। কি হেৰিটো গুজি গুজি দিব পাৰিবা। এয়া ধান আঘোণ মাহত কাটিবলৈ, আঘোণত থাকি আগতে কাটিবলগীয়া হ'ব। এতিয়া ধান ওলালেই, ফুল ফুলিলেই ধানৰ ফুল। এইবোৰ সৰু সৰু ফুল আপোনালোকে দেখিবলৈ পাইছে। আমি তুলসী তলত চাকি জ্বলালোঁ আৰু পদূলিটো লগালোঁ। ঘৰত য'ত যেনেকৈ পাৰোঁ তেনেকৈ চাকি জ্বলালোঁ আৰু তুলসী তলতো সেৱা কৰিলোঁ, পূজা কৰিলোঁ সুন্দৰভাৱে। আৰু ইমান এটা বৰ এটা বিশেষ ভিডিঅ' নকৰিলোঁ আৰু সেইখিনি, কিন্তু কৰিম। আৰু অকণমান অসুবিধাও হয় দিয়কচোন, অকলে অকলে মানে এপিনে কেমেৰাই চামনে এপিনে চাকি বন্তিয়ে জ্বলাম। সেইটো কাৰণে বিশেষ ভিডিঅ' নকৰিলোঁ আৰু চবেই যিহেতু কৰে আপোনালোকে জানেই। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা নতুন ভিডিঅ' যাতে আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে লৈ আহিব পাৰোঁ, তাতকৈ যাতে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল পালে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।